নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত ধুনীয়াকৈ মূৰটো ফণিয়াই ল'লোঁ। ঋষি, আমি ক'ত যাম? ক'ত যাম কোৱা? ক'ত যাম? ফুফু যাবা? ইয়াতে কি আছে? ইয়াতে পইচা। হা? পইচা। পইচা? আমি বজাৰ গৈছিলোঁ, বজাৰৰ পৰা আলু আনিছোঁ, শাক, বেঙেনা, আৰু ইয়াত ধনিয়া, জলকীয়া, নহৰু যে ইমান দাম হৈছে, এইকেইটা 50 টকাত এইকেইটা নহৰু দিছে মাত্ৰ। 40 টকাত 4টা। এই অকণমানি আদা, তাৰপিছত বজাৰৰ পৰা আনিলোঁ এইটো হাঁহ, দেখিছেনে? এইটো হাঁহ আনিলোঁ। এইফালে হাঁহৰ মাংস ৰেডি হ'ল। আলু, পিঁয়াজ, মছলা। এইফালে পুৰা বাহিৰত জুইত মাংস বনাই আছে। এইফালে পুৰা মাংস উতলি আছে। কোনে কোনে হাঁহৰ মাংস খাই ভাল পায় কমেণ্ট কৰি জনাব। এতিয়া আমি ভাত খাম। এয়া ৰেডি হৈ গ'ল। ইফালে তিলৰ চাটনি, মাংস ভাত, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব।